আপাত বাস্তৱত বাস্তৱত আপোনাক লগ পোৱা নাছিলোঁ। আপাত বাস্তৱত আপোনাৰে কথা হ'লোঁ। আপুনি কৈছিল আমি জানো কেৱল কথা কোৱা ছবি হ'ব খোজোঁ, বাস্তৱত লগ পাম। আপুনি কৰবৰ্ধন কৰিবলৈ হাত আগবঢ়াই দিছিল, কিন্তু আমাৰ হাত লগ নালাগিল। আপুনি কৈছিল আপাত বাস্তৱত সকলো পাৰিলেও নোৱাৰি তেজ মঙহৰ হ'ব। মই সুধিলোঁ, এই আপাত বাস্তৱ সত্যনে? আপুনি বিমূঢ় হ'ল। সত্য কি কোনে জানে? পিছত ক'লে, আপাত বাস্তৱত সংলাপ হ'ব পাৰে, আদান প্ৰদান, লেনদেন, কিন্তু বাস্তৱৰ চিলমোহৰ নাই। হয় চাগৈ, বাস্তৱ অবিহনে আপাত বাস্তৱ অসম্পূৰ্ণ। আপুনি ক'লে, ইয়াত ডাৱৰৰ ভাণ্ডাৰ আছে, অস্থাৱৰ অথচ স্থাৱৰ। আপোনাক বাস্তৱত লগ পাম, কথা দিলোঁ। আপুনি মোৰ ঘৰলৈ আহিব। ডাৱৰৰ পৰা ওলাই লেপটপ বন্ধ কৰি থলোঁ। কিন্তু বাস্তৱ এতিয়া অন্তৰীণ। এটা অনুকণাৰ ৰসিকতাত আমি চবেই ত্ৰস্তমান। সৌজন্যই বাধা দিয়াৰ কাৰণে আপোনাক মই ক'বলৈ নাযাওঁ আপুনি নাহিব, কিন্তু আপুনি নহাটো মোৰ কাম্য। আপুনিও বিচাৰি পাইছে অজুহাত, সাময়িক ব্যস্ততা। কিন্তু আমাৰ লেনদেন অসম্পূৰ্ণ। সেয়ে আকৌ লেপটপত মুখামুখি হ'লোঁ, কথা পাতিলোঁ। সৌহাৰ্দ্যৰ হিনৰি নহ'ল, লেনদেনো সন্তোষৰে হ'ল। কিবা এটা আৱেগত লেপটপ আঙুলিৰে চুই দিলোঁ। আপুনিও আপোনাৰ আঙুলিৰে একেঠাই স্পৰ্শ কৰিলে। হঠাৎ আপুনি আপোনাৰ আঙুলি আঁতৰাই লৈ গ'ল। কিবা এটা শংকা আপোনাৰ মুখত ফুটি উঠিল। মই নুবুজাকৈ থকা নাই। মোৰ লেপটপ বন্ধ কৰিলোঁ, চাবোনেৰে আঙুলিকেইটা ধুই পেলালোঁ।